Accelerator dobe dia Mumbai. So hello my tech family and welcome back to my YouTube channel The Smith Guy. So আজি আমাৰ লগত আছে Dimpu da বহুত দিনৰ মূৰত লগ পাইছো অলপ Dimpu da ব্যস্ত হৈছিল কাৰণ Dimpu da বৰ্তমান হৈছে এংকৰ মানে কেইদিনমানৰ কাৰণে কৈ দিছো বাৰু ইটো বাৰে বাৰে কৈছো কেইদিনমানৰ কাৰণে আমাৰ ব্লগাৰ এটা এটা এংকৰ হৈ আছে আৰু কিছুমান কথা আমি জানিবলৈ চেষ্টা কৰিম যিবিলাক বহুত এক্সক্লুসিভ হয় হয়তো Dimpu da নিজৰ ব্লগত কোৱা নাই বা মই এটা কথা আগতে জানিব বিচাৰিম আচ্ছা মানে তই বুলিয়ে মাতলো যিহেতু আৰু আমি লগে যেহেতু তই যে নাই আজি হলি তাৰ বাদে পেচেণ্টাৰ বাদে কি ভাবি তাৰ বাদে একচুয়ালি Dimpu da প্ৰথম কথাটো হ'ল কি মই পুনেত আছিলো গমে পাই পুনেত সেই লকডাউনৰ এখানে মানে গোটেই চিলুন বন্ধ একোই নাই মানে পুনেৰ অৱস্থা বহুতে বেয়া ইটাতো খুলছি মই গোটেই কথাখিনি কৈছো তাৰপিছত মানে একবাৰ ইচ্ছা আছিল কি চুলিখিনি অলপ ৰাখি চাওঁ দাড়িখিনি অলপ ৰাখি চাওঁ ঘৰততো নেদে জানে মা দেউতাইতো এবাৰো অলপমান মানেহি মাটো মানে ডেইলি মানে পাৰিলে কেঁচিৰে কাটিয়ে দিব ঘুমে থাকোঁতে মানে কাটিয়ে দিব নাই তোমাৰ কেনে তোমাৰতো মানে চুলি বেছি লাম্বা নকওঁ বাৰু মানে সিহঁতৰ মায়ে এতিয়াও কৈ থাকে কিন্তু ভাবিলোঁ কি একবাৰ চাওঁ ট্ৰাই কৰি চাওঁ এই কমেণ্টছ মানে আহি থাকে তাৰপিছত এই চুলিটো অলপ কেঁকৰা কৰি চালোঁ কিন্তু কাটিম বহুত সোনকালে কাটিম আৰু Dimpu দাক লৈ যাম এই অফাৰ যে আছে গৰম গৰম লাগি নাথকে নেকি কিবা গৰম মানে ইউজটো হৈছোঁ মানে মই মানুহটো অলপমান কেনে গৰম মানে বহুতে আৰু জোতা এটা পিন্ধা নিবা টান পায় মই য'তে নগ'লে মানে বুটযোৰ স্পেচিয়েলি বিৰাট পিন্ধি ভাল মানে গৰম চৰমৰ নাজানো খেলি নহয় না কি নাজানো ভাল মানে নিজস্ব চবতে থাকে সেনেকুৱা কথা মানে সাইন্টিষ্ট টাইপৰ অলপ এডভেঞ্চাৰাছ টাইপৰ দেয়া তাকে মানে এক্সপেৰিমেণ্ট কৰি ভাল লাগে নতুন নতুন মানে মানুহবিলাক মানে এক্সপেৰিমেণ্ট কৰি থাকলে সেনেকুৱা কথা ঠিক আছে বাকী এটা Dimpu da প্ৰথম কংগ্ৰেচুলেশ্যন কৈছোঁ কি 1 মিলিয়ন কমপ্লিট কৰিলে এটা ৰিজনেল লেংগুৱেজত ভিডিঅ' বনাই ধেমালি নহয় আৰু বহুত কষ্ট কৰিছে Dimpu da আৰু বহুত মানুহখিনি আদৰি লৈছে আৰু সেয়ে আৰু Dimpu দাৰ লগত মোটামুটি কিমান 1.5 বছৰতকৈ বেছি আমি জড়িত হৈ আছোঁ নাইবা এনেকৈ গৈছোঁ গোৱা গৈছোঁ গৈ ঠাই গৈছোঁ ফুৰিবা আৰু হেৰি মানে গেষ্টিক নেকি এই ঘৰৰ মানে খানাটো মিছ কৰি আছে নেকি অলপমান যাম কালি যাব তো ফাইনেলি মানে Dimpu da আগৰ ভাৰ্চনটোলৈ ঘূৰি যাব অলপমান মানে ধৰক আচ্ছা ইয়াতে মই এটা কথা সুধিব বিচাৰিম Dimpu দাক মানে সকলোৱে নিজৰ মানে চিম্পলিচিটিৰ কাৰণে বহুত ভাল পায় মানে বহুতে Dimpu দাক তোমাক বহুত ভাল লাগে তোমাৰ সেই সহজ সৰল ভাৱটোৰ কাৰণে এতিয়া মেইন কথা ধৰক ভ্লগাৰটো মানে কি আপুনি যিটো মানে ভিডিঅ'ত দেখুওৱা নাপায় এইটো বহুত চিম্পুল হয় মানে বেছি ধৰক কি একদম মানে ৰ ভিডিঅ' হয় মানে কি বেছি ধৰা চিনেমেটিক নাথাকে ডাইৰেক্ট আৰু আৰু একদম ৰ যিটো বুলি কয় আৰু বিৰাট চিম্পুল ধৰা ড্ৰেছ পোছাক নাইবা একদম মানে এই নহয় মানে সেইটো ধৰক তোমাৰ কমফৰ্ট লেভেলৰ কথা সেইটো মই বাকী নকওঁ কিন্তু ইয়াত আহি অলপমান নিশ্চয় লাইফষ্টাইলটো চেঞ্জ হৈছে তাতে যেনেকুৱা আছিল নাই একো চেঞ্জ হোৱা নাই আপুনি যদি মোৰ এই পৰিচয় ছিজনটো য'ত এংকৰিং কৰিলোঁ মই সেইটো যদি চাই দেখা পাব হাৱাই চেণ্ডেল পিন্ধি মাৰি দিছোঁ হাৱাই চেণ্ডেলটো বিৰাট মানে ভাল লাগে ন ভাই যি বস্তু এটা ৰুম আছে সেই ৰুমটোত চব দৰ্জা খিৰিকী বন্ধ কৰি দিয়া কেনে লাগিব বিৰাট চাফকেশ্যন হ'ব চব দৰ্জা খিৰিকী খুলি দিয়া ফুটা চুটা একদম বেছি আছে কেনে লাগিব বিৰাট ভাল জোতা আৰু চেণ্ডেল মানে কথাটো হ'লেতো নিজৰ কমফৰ্ট লেভেলটো কথা জোতা বন্ধ কথা এটা চেণ্ডেল অপেন হাৱা ইয়াৰ চাৰ্কুলেশ্যনটো ভাল হয় মানে ইয়াৰ চাৰ্কুলেশ্যনটো বেষ্ট ইয়াৰ ফিল্টাৰ তামাম অপেন সেইকাৰণে মই চেণ্ডেল ভাল তাকে আৰু ইয়াতে মানে ধৰা ইনষ্টাগ্ৰামত নাইবা এনেকৈ ফুটেজ নাইবা ফটোবিলাক দেখিছোঁ মানে তুমি তাইতো পিন্ধা নাই চাগে এই এইটো শ্বুটটো পিন্ধি পেলাই তুমি এটা কৰিছা আৰু ধৰা চেণ্ডেল পিন্ধি ভাল পোৱা নাইবা যিয়ে নহওক তোমাৰ কমফৰ্ট লেভেল হয় জোতাও পিন্ধিব লগা হৈছে তো সেইটো মানে কি অলপমান ডিছকমফৰ্ট নাইবা কিবা অলপমান কমফৰ্ট নহয় ডিছকমফৰ্ট কথা নহয় ভাল লাগিছে অলপমান কমাৰ্চিয়েল লাইনৰ মানুহখিনিৰ দৰে ধুনীয়াকৈ মই মানে সেইটো এটা ফিল আহি গৈছিল আৰু বাকী ধৰা অলপমান শ্ব'টোৰ কথাই পাতিম ধৰা মানে এইটোতো অসমত ধৰা ইমান অলপ প্ৰথম হৈছে তাৰমানে মই শ্ব'টোত অহাৰ মেইন কাৰণ হৈছে শ্ব'টো মই যি লাইনৰ ভিডিঅ' বনাওঁ সেই লাইনৰ শ্ব' যেনেকুৱাকৈ ধৰক বিভিন্ন টেলেণ্ট কিছুমানে ভৰিৰে ছবি আঁকিব পাৰে কালি এটাই দালিত ছবি আঁকিছিল দালিত 3টা ছবি একেলগে 3টা মানুহ দালিৰে আঁকিছে নে দালিত আঁকিছে এটা দালিত বাপৰে 3জন মানুহ এই জাজবিলাক এটা দালিত 3জন মানুহ আঁকিছে অন দ্য স্পট কেমেৰা গতিকে এনেকুৱা টেলেণ্ট আছে সঁচাকৈ এনেকুৱা এটা শ্ব' দৰকাৰ আছিল বাৰু অসমত এতিয়া ইণ্ডিয়াছ গট টেলেণ্টটো আছে নেশ্যনেল লেভেলত ইয়াত এছামিজ গট টেলেণ্ট দিয়া নাই ইয়াত পৰিচয় বুলি দিছে আইডেণ্টিটি নিজৰ পৰিচয়টো আমি কেনেকৈ কি লেভেলত দাঙি ধৰিব পাৰোঁ তো ভাল আৰু মানে ধৰা আৰু এটা কথা সুধিম আমি ৰিয়েলিটি শ্ব'বিলাক যেতিয়া উপভোগ কৰোঁ মানে বহুত এনেকুৱা লাগে একদম ইজি আৰু ধৰা এটা শ্ব'টোতে লৈ লৈছে ৰিটেক্সি তেনেকৈ ডাইৰেক্ট এটা শ্ব'টোতে লৈছে কিন্তু মানে অলপমান বেছি মানে বহুত জড়িত থাকে বহুত কলা বহুত কষ্ট হয় যিটো দেখিছোঁ মই তোমালোকৰ পৰা দেখলি এই বহুত এটা পাৰফৰ্ম কৰাৰ কাৰণে
বহুত ওপৰত থাকি কিবা কৰিব লাগে বহুত টাইম লাগে মানে ধৰক 5 মিনিটৰ সেই এটা ভিডিঅ' ফুটেজৰ কাৰণে ধৰক ঘণ্টা লাগি যায় লাগি যায় আৰু মানে ধৰক সিদিনা চালোঁ এটা ৱাটাৰ ডান্স চালোঁ সেইটোৰ কাৰণে বহুত মানে আপোনাৰ সেই হয় আৰু নেক্সট যিটো ভিডিঅ' তাৰপিছত শ্বুট হ'ব তাৰ কাৰণে আৰু এইদিন গোটেই ষ্টেজখিনি নতুনকৈ সজাব লগা হয় আৰু ডিম্পুৰা এইখিনিতো নিশ্চয় কষ্ট বহুত হৈছে কষ্ট অলপ কষ্ট হৈছে বাকী মানে ঘৰৰ সেইটো পৰিৱেশটো অলপ মিছ কৰিছা নেকি মানে খানা মাৰ হাতত খানা নিবা এনেকুৱা অলপ মিছ কৰিছা নেকি গুৱাহাটীত আছোঁ বেছি দূৰ নহয় 50 কিলোমিটাৰ হ'লেও মানে খানাটো অলপ মাৰ হাতত খানাটো অলপ বেলেগ হয় ন যাম তো সেইটোৱে আৰু বাকী তো ডিম্পু দা তুমি ইউটিউবৰ লগত মানে ডিম্পুছ ব্লগটোৰ লগত কেতিয়া খুলিছিলা এইটো ডিম্পুছ ব্লগটো 2018 তো মানে ধৰক এতিয়া অসমৰ নাম্বাৰ 1 ব্লগিং চেনেল ডিম্পুছ ব্লগ আৰু মই তোমাক তেতিয়া এটা কথা কৈছিলোঁ বোলে ডিম্পুছ ব্লগক ডিম্পু বৰুৱাক মানে শ্বেয়াৰ কৰাটো সম্ভৱ নহয় তুমি কৈছিলা ডিম্পু বৰুৱাটো আগত যাব কিন্তু মই কৈছিলোঁ কি ডিম্পুছ ব্লগক ইমান ইজি নহয় তো ফাইনেলি এইটোৱে হ'ল বাকী ডিম্পু বৰুৱাটো 1 মিলিয়ন জল্দি হওক কিন্তু এটা কথা জানিব বিচাৰিম এই ইউটিউব জাৰ্নিটো যিটো আছে তোমাৰ বৰ্তমান অসমৰ নাম্বাৰ 1 ইনফ্লুৱেঞ্চাৰ ব্লগাৰ তো এইটো যিটো তিতা কেহা অভিজ্ঞতা নিশ্চয় থাকিব সেই অলপমান কৈ দিবা নেকি মানে সকলোৱে জানিব নাই একো এয়ে আৰু ভিডিঅ' বনাই আছোঁ তোৰ লগতে আছিলোঁ কি কৰি আছোঁ তাকে আৰু এতিয়া নেক্সট পলাশ মই মৃণাল বৰ্তমান কেমেৰা ধৰি আছে ৰাহুল এনেকুৱাকৈ আমি এটা লং ট্ৰিপ প্লেন কৰিম মানে ধৰক ড্ৰাইভ নহয় বাট লং ড্ৰাইভ হ'ব ড্ৰাইভ ধৰক ক'ৰবাত পুনে মুম্বাই দিল্লী গোৱা বাইক বা কাৰেৰে কাৰেৰে যাওঁ নেকি বাইকটোৰে গ'লেও বহুত মানে দূৰত বাইক কাৰ লৈ যাম চেছ দে চেছ আৰু নাকি চেছ আৰু মানে চেছ আৰু দেখা পাব বহুত জল্দি দেখা পাব মানে প্লেনটো হৈ আছে আৰু ডিম্পুদা কেইদিনমান পিছততো ফ্ৰী হ'বাই তাৰপিছত লাহে ধীৰে মোৰো অলপমান এটা সৰু চাইটিকত মানে এটা এক্সাম আছে তাৰপিছত আৰু যাব পাৰি আৰু এক্সিলেটাৰত দবাই দিয়া মুম্বাই তো এইটো ভ্লগত আপোনালোকে বহুত কথা জানিলে ডিম্পুদাৰ বিষয়ে মানে যিবিলাক কথা তেওঁ ঘৰতো ভ্লগত পোৱা নাছিল নাইবা এনেকুৱা কথা আৰু যিটো জাৰ্ণি আছিল সেই জাৰ্ণিৰ কিছুমান কথা শ্বেয়াৰ কৰিলে আমাৰ লগত আৰু এই ভ্লগটো আমি ইয়াতে সমাপ্ত কৰিম আৰু যদিহে ভ্লগটো ভাল লাগিছে তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব লগতে কমেণ্ট কৰি কওক কেনেকুৱা লাগিছে আৰু এই ভ্লগটোৰ এই যিটো ছিৰিজ আছিল গুৱাহাটী ছিৰিজ এই গুৱাহাটী ছিৰিজটো অলপ ইউনিক কৰিব চেষ্টা কৰিছিলোঁ আৰু এই ইউনিক যিটো আছিল লাষ্টৰ এণ্ডিংখিনি আমাৰ মৃণাল দাইদে কৰিব যদি ভিডিঅ'টো এতিয়ালৈকে চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট গোটেইখিনি কৰা আৰু যদি এতিয়ালৈকে ইনষ্টাগ্ৰাম ফ'ল' কৰা পলাশক ইনষ্টাগ্ৰাম ফ'ল' কৰক লিংক ডেছক্ৰিপশ্যনত আছে তো সকলোকে লগ পাম নেক্সটৰ লগত টিল সকলোৱে ভালকৈ ৰখ কাৰণ জীৱনৰ এটা ভুল আৰু গেম অ'ভাৰ কি আছিলে ষ্টাৰ্টিংলৈ কি আছিলে হেল্ল' খিনি কওঁ তোমাৰ খিনি কওঁ